বিশ্বই কৰিব নোৱাৰা কাম কৰি দেখুৱালে ভাৰতে এগৰাকী মহিলাৰ বাবে সফল হ'ল ভাৰত জুম্বাইৰ দক্ষিণ প্ৰান্তত সফলতাৰে লেণ্ডিং কৰিব পৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল ভাৰত ৰাছিয়া আমেৰিকাৰ দৰে উন্নত দেশে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ভাৰতৰ বৈজ্ঞানিকসকলে চন্দ্ৰযান 3ৰ সফল যাত্ৰাৰ বাবে এগৰাকী নাৰীক আমি সকলোৱে আজি ধন্যবাদ দিবই লাগিব সেই নাৰীগৰাকীৰ নেতৃত্বতেই 40 দিনীয়া জুম্বাই দেশৰ এই যাত্ৰা সফল হ'ল আৰু দেশে ৰচিলে এক নতুন ইতিহাস চন্দ্ৰযান 3ৰ নেতৃত্বত থকা সেই বিশেষ মহিলাগৰাকী হৈছে ঋতু কৰিধাল এইগৰাকী মহিলাৰ ওপৰতেই চন্দ্ৰযান 3ৰ সকলো দায়িত্ব অৰ্পণ কৰা হৈছিল চন্দ্ৰযান পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা আৰু চন্দ্ৰৰ বুকুত লেণ্ডিঙলৈকে সকলোখিনি কামৰ পৰিচালক হিচাপে কাম কৰিছিল এইগৰাকী মহিলাই লক্ষ্ণৌৰ এইগৰাকী মহিলাই ইয়াৰ পূৰ্বেও মংগলযান অভিযানৰো সহকাৰী পৰিচালকৰ দায়িত্বত আছিল ৰকেট উমেন হিচাপে পৰিচিত এই মহিলাগৰাকীৰ বাবে আজি ভাৰত জুম্বাইৰ বুকুত সফলভাৱে উপস্থিত হৈ উৰালে তিৰংগা 3, 2, 1, 0 News Desk